নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'ৰ মাজলৈ পুনৰ এবাৰ স্বাগতম জনালোঁ। আজি ভণ্টিহঁতৰ ঘৰলৈ বুলি আহিলোঁ। ভণ্টি মানুহজনৰ আজি প্ৰথমটো বছৰীকীয়া, সেইকাৰণে বছৰীকীয়া পাতিছে। এইফালে গাঁৱৰ পৰাই ভকতসকলক মাতিছে। এইসকল যে দেখিছে ৰাভা সম্প্ৰদায়ৰ লোক, তেওঁলোকেও একে সংগতে আছে, সেইকাৰণে তেওঁলোককো মাতিছে। এইফালে শাক পাচলি সকলোৱে এনেকৈ কাটিবলৈ লাগি গৈছে আৰু এয়া এইফালে ৰঙালাও, আলু, কোমোৰা এনেকৈ কেনেকৈ বনাব ৰান্ধনীসকলে। এইফালে আমাৰ সুৰবী বাইদেউ আহিলেই, গৰাকী সুৰবী বাইদেউ। এইফালে ভণ্টিয়ে আকৌ এয়া তেওঁৰ স্মৃতিৰ হেৰিত চাকি বন্তি জ্বলাবলৈ ধৰিছে। এইফালে ভকতসকলে যজ্ঞৰ কাৰণে আৰম্ভ কৰিছে। ভণ্টিহঁতৰো শিৱ সংঘৰে মানুহ, শিৱ সংঘৰ, তেওঁলোকেও যজ্ঞৰ দ্বাৰাই কামবোৰ কৰে। এইবোৰ যজ্ঞ কৰিবলৈ তেওঁলোকে যা যোগাৰ চলাই আছে ভকতসকলে আহি। এইফালে ফুলকেইপাহ আকৌ ইমান ধুনীয়া দেখা দেখি মই অকণমান ভিডিঅ'ত উঠাই থলোঁ। এইফালে ল'ৰাটোক চুৰিয়া পিন্ধাবলৈ শিকাইছে, কাৰণ সৰুৰ পৰা যিকোনো শিকাই গ'লেহে ডাঙৰ হ'লে সেইবোৰ পিন্ধিবলৈ বিচাৰিব, নহ'লে সৰুৰ পৰা যদি এইবোৰ শিকাই নাযায় আকৌ ডাঙৰ হ'লে এইবোৰ পিন্ধিবলৈ নাজানিব। সেইকাৰণে এতিয়া মাকৰে দায়িত্ব, যিহেতু সেইবোৰ মাকে ফুচলাই মেলি নিছে আৰু এইফালে যজ্ঞ কৰিবলৈ। সৰু হৈ আছে যে ইমান বুজি নাপায়, সেইকাৰণে তেওঁক যেনে তেনে ফুচলাই মেলি নিছে। আৰু এয়া খুব গৰমো, মানে খুব সাংঘাতিক ধৰণে গৰম হৈছে। কেমেৰাত ৰ'দজাক ইমান ধৰিব পৰা নাই, কিন্তু বহুত অতিপাত গৰম হৈছে। আৰু যজ্ঞ কৰিলে এনেও জুইৰ তাপ, সেইকাৰণে ল'ৰাই অকণমান মানে চব ফালৰ পৰা ওপৰত এইফালে টিঙৰ চালি দিছে। গৰম যথেষ্ট হৈছে বহুত, মানে সেইকাৰণে ল'ৰাৰ অকণমান আমনি। এইফালে আকৌ যজ্ঞৰ কাৰণে সকলোৱে এইবোৰ যজ্ঞৰ যি বস্তুবোৰ মানে হেৰি কৰিছে, সকলোৱে এমুঠি এমুঠিকৈ লৈছে। ভকতসকলে কৈছে মানে একেবাৰে গোটেইখিনি দি নিদিবলৈ, এবাৰ ল'লে 5 বাৰৰ কাৰণে মানে 5 বাৰ আহুতি এনেকৈ দিব লাগিব। সেয়াকে শিকাই আছে ভকতসকলে। ময়ো লৈছোঁ এনেকৈ। এই যজ্ঞত কি আছে আপোনালোকে কোনোবাই জানেনে? কি যজ্ঞ? মই ইমান ভালকৈ নাজানো বাৰু, তথাপিতো ঘিউ, মৌ, ঘেঁহু, চাউল আৰু সৰিয়হ আছিলে নেকি, নে নাথাকে জানো। সৰিয়হটো থাকে নে নাথাকে ইমান ভালকৈ নাজানো দেই। এইবোৰ ঘিউ, মৌ এইবোৰ থাকে বুলি জানো, মানে চাউল, মাটিমাহো থাকে নেকি, ইমান ভালকৈ নাজানো বাৰু। হ'লেও এনেকৈ দিছোঁ আৰু ইমান চোৱা নহ'লে। এনেকৈ সকলোৱে মানে বেছি বাহিৰা মানুহ মতা নাই, কাৰণ তেওঁলোকৰ জ্ঞাতিসকল গাঁৱৰ পৰা আহে। তাতে এতিয়া বাৰিষা বতৰ, আহিবলৈ অসুবিধা, গাড়ী মটৰৰ পৰা সকলোখিনি ব্যৱস্থা ভণ্টিয়ে কৰি দিব লগা হয়। আৰু ব্যৱস্থা কৰি দিলেও মানে এতিয়া বাৰিষাখন আৰু ক'ত ভকত পাব, নহয় জানো। এই যজ্ঞ কৰা ভকতজনো বা মানে গা ভাল নাই, তথাপিতো যে ইমান দূৰৰ পৰা আহি দিছে এই গৰমত, সেইকাৰণে যিমানখিনি মাতিব লাগিছিলে সিমানখিনি মাতিব পৰা নাই। কমকৈ ভকতসকলক মাতি এনেকৈ কামবোৰ, যাতে কামখিনি শুদ্ধ হ'লেই হ'ল আৰু, নহয় জানো। যিকেইজন ভকত আহে সকলোকে ভালকৈ খোৱা বোৱা সন্তুষ্ট কৰিব পাৰিলেই ভগৱানে সন্তুষ্ট হ'ব। এপাল মাটি যদি ভালকৈ শুশ্ৰূষা কৰিব নোৱাৰে, নিজৰে দিয়কচোন মনটো বেয়া লাগে। সেইকাৰণে কমকৈ ভকত মাতি এনেকৈ কামখিনি আৰম্ভ কৰি আজি বছৰীকীয়া ভাত নিয়মখিনি কৰি গৈছে আৰু এনেকৈ। এইফালে আকৌ এবাৰ মানে কেইবাবাৰো দিব লগা হয়, এনেকৈ আকৌ এবাৰ লৈছোঁ এনেকৈ সকলোৱে এমুঠি এমুঠিকৈ।
এইফালে ল'ৰাৰ আকৌ আমনি গৰম লাগিছে বুলি ভকতসকলে ফুচলাইছে আৰু তাক অকণমান। এতিয়া যজ্ঞৰ কাম কিছু হৈছেগৈ আৰু বাকী কীৰ্তন পাঠ এনেকৈ ভকতসকলে কৰিছে। এইকেইটা আকৌ দেখিছে নাই ল'ৰা ছোৱালীকেইটাক ভণ্টি ভাগৰ আৰু আলহী ভাগৰ পেপচি লাগে বোলে খাই গৰমত। সিহঁতক আকৌ স্প্ৰাইট দি থাকোঁতে এইফালে ভকতে পটজল দিবলৈ আহিলে, পটজল খাবলৈ ধৰিছে। এয়া ভিডিঅ'টো বৰ ভালকৈ কৰা নাই হয় এইকণ সময়। এইফালে এইফালে আকৌ সুৰবী ছোৱালী ভাত পানী হোৱাই নাই যিহেতু সকলোৰ বাবে এই ছোৱালীজনীৰ কাৰণে অকণমান তাই খিচিৰি বনাই পেলাই এনেকৈ খুৱাইছে আৰু অকণমান ছোৱালীটো ভোক লাগে। এইফালে মই আকৌ গুৰ কাটিবলৈ লৈছোঁ জলপানৰ বাবে। বনাই আছে ভাত। দালি আলু ৰঙালাও চয়াবিন চব একেলগে বনাম। গুৰ কাটিলি আমাৰ মাহীয়ে হেৰি আনিছে। এয়া আমাৰ মাহীয়ে মাহীয়ে জলপান আনিছোঁ। এয়া ডিছ এয়া ইয়াৰ তলত এই বাতিটো থৈ ল'ম। ফুটা ফুটা লাগা যে লেতেৰা মালে এইফালে আকৌ আমাৰ মানুহজনে অকণমান ৰান্ধনীসকলৰ লগত সহায় কৰি দিছে। এনেকৈ গেছটো মানে সৰু সুৰা গেছ জ্বলাবলৈ জানে, ডাঙৰ গেছটো এনেকৈ সাধাৰণতে সদায় জ্বলোৱা নহয়। সেইকাৰণে তেওঁলোকে অকণমান ভয় খাইছে ৰান্ধনীসকলে জ্বলাবলৈ, মানুহজনকে জ্বলাবলৈ কৈ দিছে। এইফালে মানুহজনে অকণমান গেছটো জ্বলোৱাত সহায় কৰি দিছে। বাকী এইবোৰ বাচন বৰ্তনবোৰ গধুৰ গধুৰ ডাঙৰ যে, সেইকাৰণে অকণমান লগভাগে দাঙি মেলি এনেকৈ দিছে আৰু অলপ সহায় কৰি। এই ৰান্ধনীজনী নাভাবিব আকৌ এখন কি কাপোৰ পিন্ধি আছে বুলি। এই ওপৰত মানে আঁতৰৰ পৰা অহা নহয় জানো ৰান্ধনীসকল, সেইকাৰণে ওপৰত অকণমান বেলেগ কাপোৰ এখন পিন্ধি লৈছে আৰু ভণ্টিৰ পৰা খুজি। এইফালে দৈ গাখীৰ আনিছোঁ জলপানৰ বাবে যোগাৰ কৰিবলৈ। এইফালে আকৌ তেওঁলোকৰ যেতিয়া যজ্ঞ হয় নহয়, ভকতসকলে গৃহস্থৰ লগতে ভকতসকলেও নোখোৱা নোবোৱাকৈ আহে আৰু যজ্ঞ কৰাৰ পিছতহে খোৱা বোৱা কৰে। ভকতসকলে এইফালে যজ্ঞ কৰি আছে বাৰু, কিন্তু ৰান্ধনীসকলেও নোখোৱাকৈ আহিছিলে যে, সেইকাৰণে আগত ৰান্ধনীসকলক এনেকৈ জলপান দি লৈছে আৰু ভকতসকলকো দিব বাৰু, কিন্তু ভকতসকলে যজ্ঞ কৰাৰ পাছতহে খাব। কিন্তু ভকতসকলক নিদিয়াকৈ মানে বাকীখিনিয়ে নাখাওঁ বা নিদিওঁ বুলি ক'লে দেৰি যে হৈ যাব। ৰান্ধনীসকলেতো নোখোৱাকৈ আহিছে, সেইকাৰণে ৰান্ধনীসকলক আগত দি লৈছে আৰু বাকী গৃহস্থ ঘৰৰ মানুহখিনি খাওঁ নাখাওঁ ৰান্ধনীসকলক দি লৈছে। এইফালে মই আকৌ অকণমান দৈ গাখীৰকে খাই দিলোঁ। পেটটো মানে বৰ ভাল হৈ থকা নাই, গেছ গেছ হৈ আছে। এনেই ধেমালি কৰিছোঁ আৰু সিহঁতক। এইফালে মানুহজনে এনেকৈ খাই আছে আৰু জোকাই আছে। মুখখন বোলে আৰু ডাঙৰ কৰি মেলি দিয়কচোন বুলি এনেকৈ ধেমালি কৰি জোকাই আছে সিহঁতে। এইফালে মিনালি দিয়া কেঁচি লওঁ মুখখনত অকণমান ভৰাই লওঁ। আমাৰ ঘৰৰ
আমি খাই লওঁ দেই। এতিয়া যজ্ঞ নাম কীৰ্তন নাম মানে তেনেকৈ নাম লোৱা নহ'ল। যজ্ঞ কৰিলে আৰু কীৰ্তন কৰিলে। এতিয়া এই প্ৰসাদ বিলাবলে হ'ল। প্ৰসাদ ভকতসকলক দিলে। এইফালে মই বাকী ঘৰত ভিতৰত থকা আলহীসকলৰ বাবে ভণ্টিয়ে মই যোগাৰ কৰিছোঁ আৰু সকলোকে দি লওঁ বুলি প্ৰসাদবোৰ এনেকৈ। এইফালে ভকতসকলে যজ্ঞ কৰা ঠাইতে প্ৰসাদ খাই মেলি আজৰি হ'ল। এইফালে এতিয়া ভিতৰত ভকতসকলক মানে ভাত দিবলৈ যা যোগাৰ কৰিছে আৰু সকলোৱে এনেকৈ। সকলোবোৰ দেখুৱাবলৈ নহ'লে আচলতে ভকতসকলে কীৰ্তন কৰাকে ধৰি প্ৰসাদ চসাদ এনেকৈ জলপান খোৱা বাকীবোৰ এনেকৈ ভিডিঅ' কৰিবলৈ নহ'লে আৰু ইমানবোৰ মানে কামৰ ব্যস্ততাৰ মাজত সেইবোৰ কৰি থাকিলে আকৌ নহ'ব নহয়। কাৰণ ভণ্টিক এখন কামৰ সহায়ৰ কাৰণে আহিছোঁ। কেমেৰাটো লৈ অকল যদি মই ভিডিঅ'কে কৰি ফুৰোঁ আৰু বাকী অকণমান সহায়কণ কোনে কৰিব। এইফালে ভকতসকলক ভাত পানী দি এনেকৈ সকলো ৰান্ধনীয়ে সেৱা ধৰিছে। এনেকৈ ভাত প্ৰসাদ মুঠি তেওঁলোকক বনাওঁতে যাতে ভুল ত্ৰুটি হ'লে সকলোখিনি ক্ষমা কৰিবলৈ ৰান্ধনীসকলে ভকতসকলৰ আগত সেৱা ধৰিছে আৰু ভকতসকলে এনেকৈ প্ৰসাদ খাবলৈ আৰম্ভ কৰিছে আৰু বৰপ্ৰসাদ ভাত আমাৰ এইফালে বৰপ্ৰসাদ বুলিও কয়। এইফালে এতিয়া সিটো ৰুমত ভকতসকলক দিছে। এইফালে বাকী ল'ৰা ছোৱালীবোৰৰ ভোক লাগিছে নহয় জানো, সময় হৈ গ'ল বহুতখিনি। এইফালে ওচৰৰ চুবুৰীয়া দুই এজন আলহী আৰু ল'ৰা ছোৱালীবোৰক এনেকৈ দিছে। এয়া আকৌ ভণ্টিহঁতৰ পেহী খুৰী গাঁৱৰ পৰা আহিছিলে, তেওঁলোকৰ বোৱাৰী, তেওঁলোকক আকৌ ইয়াতে টেবুলতে এনেকৈ দিছে। সকলোৱে যাতে সোনকালে খাই বৈ শেষ হ'ব লাগে আৰু ইয়াৰ পৰা আকৌ সকলোৱে গাঁৱলৈ যাব লাগিব। গাড়ী মটৰৰ কথা আছে নহয় জানো, নাপাব আকৌ। সেইকাৰণে সকলোৱে য'ত যেনেকৈ পাইছে মানে সকলোকে ভাত মুঠি দিয়াৰ ব্যৱস্থা কৰিছে আৰু সকলোৱে তেনেকৈ। এতিয়া আছে আমাৰ ৰান্ধনীখিনিও আকৌ ভকতসকলৰ লগতে যাবগৈ লাগিব নহয় জানো। ভকতসকলক দি আজৰি হ'ল যেতিয়া আৰু বাকীখিনি ইমান টেনশ্যন নাই আৰু চিন্তা নাই। সেইকাৰণে ৰান্ধনীকেইজনীও ক'লে আমিও সোনকালে খাই লওঁ, ভকতকেইজনৰ লগতে যাবগৈ লাগিব গাড়ীতে। বাকী আৰু ভকতকেইজনক ৰান্ধনীকেইজনক খুৱাই আজৰি হ'লে আৰু ওচৰ চুবুৰীয়াখিনি আমি চাই ল'ম আৰু। এইফালে কওঁতে সকলোখিনি খাই বৈ আজৰি হ'ল। এতিয়া আমি ৰান্ধনী বাৰণী ওচৰ চুবুৰীয়া সেইকেইখিনি আৰু খাইছোঁ আৰু ঘৰৰখিনিয়ে। ৰান্ধনী বাৰণী মানে ভকতসকলৰ লগত অহা ৰান্ধনীখিনি খাই গ'লেই। এতিয়া আমি ৰান্ধনীকেইজনী মানে ৰান্ধনী বিলনীকেইজনী আৰু সকলোৱে এনেকৈ বহি ল'লোঁ। বহি লৈ মাজতে সকলোখিনি চবৰে খাই হ'ল এনেকৈ লৈ লৈছোঁ আৰু। এইফালে আকৌ আমাক ছোৱালীয়ে এতিয়া দি গৈছে। এতিয়া আকৌ ডাঙৰ ভণ্টিয়ে খেতি বাতি আধাতে এৰি থৈ আহিছে, যিহেতু দিনটোৰ কাৰণে আহিছিলে ঘূৰি যাব। এতিয়া আমাৰ ছোৱালীয়ে ভনীয়েকক আকৌ ৰখাইছে, দেখিছে সিহঁতৰ টানা আজোৰা কাজিয়া। ভনীয়েকক থাকি যাবলৈ দুৱাৰখন মাৰি পেলাই এনেকৈ মানে হেৰি কৰি আছে। ভনীয়েকক ৰখোৱাৰ মানে বুদ্ধি কৰি আছে আৰু তাই আকৌ নাথাকোঁ বুলি মাকক আমনি কৰিছে। আমাৰ লখিমপ্ৰিয়া বাইদেউ এতিয়া যাব লৈছে আৰু। হা কি লাগে বোলে? কেক এটা কিনি দিবা, দিলে নাই?
বাৰ্থডে কেক চবকে কিনি দিব চবৰে একেদিনাই বাৰ্থডে পাতি দে বাই বাই দেই সেইখিনি কি গৰিয়াল পাত বাই বাই দেই বাই বাই এইবাৰ কাইলৈৰ পৰা হেৰিত কলেজত নামিব লাগিব বাই 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 আমি গৈ আছো বৈ আগে আগে পাছে পাছে বাই 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 এতিয়া প্ৰায় সকলোবোৰ গৈ শেষ হ'ল আৰু মই ভণ্টিহঁতৰ ওপৰৰ চটলৈ উঠি আহিছোঁ ভণ্টি এনেকৈ বহুতখিনি ফুল আনি পচাই থৈছে ফুল কেইজোপা শুকাই আছে তাৰ এইফালে মানে এইবোৰ আপোনালোকে কি বুলি কয় বাৰু কি ফুল বুলি কয় মই মানে নহয় আৰু আমাৰ ফালে দুপৰীয়া ফুল বুলি কয় আমি সৰুতে মানে দুপৰীয়া ফুল বুলিয়ে মাহঁতে ক'লে দুপৰীয়া ফুলে যে সেইকাৰণে আমি দুপৰীয়া ফুল বুলিয়ে কওঁ আৰু এইটো মানে ভণ্টিহঁতৰ ঘৰত মোৰ ঘৰতো আছে কিন্তু বেলেগ এই ভণ্টিহঁতৰ ঘৰৰ প্ৰজাতিটো ভাল লাগিছে মানে গোলাপৰ পাহিটো যেনেকৈ ফুলে জাপ জাপকৈ তেনেকৈ জাপ জাপকৈ এনেকৈ ফুলে ধুনীয়া লাগিছে সেইকাৰণে এতিয়া আবেলি হ'ল যে ফুলবোৰ মৰি গ'ল আৰু সেইকাৰণে মই কেইডালমান লৈ ল'লোঁ এনেকৈ ফুলবোৰ নিয়াহে হয় আনৰ ঘৰত ধুনীয়াকৈ ফুলি থাকিলে কিন্তু ঘৰত নি পেলাই ৰুবলৈ থাকিয়ে যায় তথাপিতো লৈছোঁ ইমান পটককৈ মৰি নাযায় এই ফুলপাহ মই মানে কাপোৰ কানি খুলি লৈছিলোঁ দেই বাচন বৰ্তনবোৰ ধোৱা নেদেখুৱালোঁ আপোনালোকক বাচন বৰ্তনবোৰ ধুওঁতে কাপোৰ লেতেৰা হ'ব বুলি মই খুলি লৈছিলোঁ মানে